Hello everyone, welcome to my another new vlog. এতিয়া যাব ওলাইছো নাৰায়ণপুৰ ভাইটি আৰু মই যাম যিহেতু সন্ধ্যা হ'ব হৈছে ন সন্ধ্যা হোৱাৰ আগে আগে যাব লাগিব ভাইটি আৰু মই আহি আছো ঢলপুৰ পাইছো এই ঢলপুৰ চেণ্টাৰ এইখন দোকানতে কি কলম বা কিবা এটা খাই লওঁ মোৰ ভোক লাগিছে ভোক লাগিবই দিওচোন দিনটো কাম কৰি আছে ঘৰত যেহেতু আমাৰ মিস্ত্ৰী কাম লাগি আছে এখি খাই ললে ডিম পুৰি মোকো খাব কৈছিল মকলো মোৰ ভোক লগা নাই তই খাই ল এতিয়া আমি আহি আছো নাৰায়ণপুৰ ভাইটি আৰু মই মোৰ যোৱাটো ভিডিঅ'ত দেখিছিলে যে আমি তিনপাত অৰ্ডাৰ কৰিবলৈ গৈছিলো তিনপাত আজি দিব মানে আনিব গৈছো গাড়ী এখন ভাড়া কৰি আনিব লাগিব আমি আহি পালোহি নাৰায়ণপুৰ চেণ্টাৰ আহি পালোহি পোৱাৰ পাছত আমি ট্ৰেফিকত ফচি গ'লো গাইজ এতিয়া মোৰ অৱস্থা চাওক চুলিৰ অৱস্থা মোৰ শেষ হৈ গৈছে একদম য'ত লাগিলে বতাহত আহিছোঁ বাইকত আহিলোঁ যে ট্ৰেফিকৰ পৰা অকণমান আগতে আছে দোকান এখন হাৰ্ডৱেৰ দোকান এখন যিখন দোকানৰ পৰা আমি তিনপাত লৈছোঁ অৰ্ডাৰ কৰিব আহিছিলোঁ আজি দিব যে আনিব আহিছোঁ দোকানৰ ভিতৰত সোমাই গৈছোঁ এইখনেই দোকানৰ ভিতৰত সোমাই যোৱাৰ পিছত অকণমান বহিলোঁ আৰু কেইটামান বস্তু আনিবলৈ আছিলে ল'লোঁ দাদাজনে দিলে বস্তুকেইটা যিকেইটা পইচা দিব আছিলে দিলোঁ দি মেলি দেখিছেনে আন্ধাৰেই হৈ গ'লগৈ আমি ঘৰ যোৱাই নাই এতিয়া ঘৰ আহিছোঁ এতিয়া আকৌ ফচি গ'লোঁ নহয় ট্ৰেফিক আকৌ লাগিলে যি কি নহওক আহি আছোঁ ঘৰ আহি পালোঁহি পোৱাৰ পাছতে তিনপাত নমালে মানুহকেইজনে কৈছে বহুত গধুৰ দেই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ফ'ল' আৰু শ্বেয়াৰ কৰি দিব দেই বাই